গোলাঘাটৰ তেতেলীতলত 3খন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ। গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই গোলাঘাটৰ তেতেলীতলৰ পৰা 3খন চোৰাং কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ট্ৰাক 3খনৰ পঞ্জীয়ন নম্বৰ AS01GC3674, AS25EC1060, NL02N3271 বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জব্দ কৰা ট্ৰাককেইখনৰ চালকে কয়লাসমূহ নগাবাটৰ পৰা বোকাজানলৈ সৰবৰাহ কৰাৰ কথা নথিপত্ৰত দেখুৱাইছে যদিও গোপনে তেওঁলোকে গুৱাহাটীলৈ সৰবৰাহ কৰিব বিচাৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে গোলাঘাট আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, কাজিৰঙা টাইমছ।